এক ভয়ঙ্কর খবর, দীর্ঘদিন ধরে বৰষুণ নোহোৱা খৰাং বতৰৰ মাজতেই অঘটন। এক ভয়ানক অগ্নিকাণ্ডই জোকাৰি গ'ল সমগ্ৰ বৈটামাৰী অঞ্চল। বঙাইগাঁও জিলাৰ বৈটামাৰীত সংঘটিত হ'ল এই ভয়ঙ্কৰ অগ্নিকাণ্ডৰ ঘটনা। ৮ জুন অৰ্থাৎ বৃহস্পতিবাৰে দুপৰীয়া বঙাইগাঁও জিলাৰ বৈটামাৰীত সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা। এখন চাহ দোকানৰ চিলিণ্ডাৰৰ পৰা সূত্ৰপাত হয় উক্ত অগ্নিকাণ্ডৰ। নিমিষতে জ্বলি ভস্মীভূত হয় ৬খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ৪টাকৈ বাসগৃহ। পিছত স্থানীয় ৰাইজ, অগ্নি নিৰ্বাপক আৰু SDRF বাহিনীয়ে নিৰ্বাপন কৰিবলৈ সক্ষম হয় জুই।